ইয়াত এটা দুৰ্নীতি হৈছে। একদম দুৰ্নীতিটো এইটো মানে গছ পুলিৰ পৰা যি জেউৰাৰ পৰা আদি কৰি সকলো ঠাইতে তেওঁলোকে দুৰ্নীতি কৰিছে। এইটো আপোনাৰ মানে বনোৱা হৈছে নেকি? প্ৰায় চাৰিওফালে আপোনাৰ মানে দেখা পাইছোঁ যিটো গছ পুলিবিলাক প্ৰায় মৰি গৈছে। গছ ৰোপণ যি বৃক্ষৰোপণ কাৰ্যসূচী তেওঁলোকে লৈছিল, এই বৃক্ষৰোপণ কাৰ্যসূচীটো মই ভাবোঁ এতিয়া এটা ডাঙৰ কেলেংকাৰী বুলি ভাবিছোঁ। কাৰণ এইকাৰণে মই কেলেংকাৰী বুলি কৈছোঁ যে আপোনাৰ কিমান টকা পইচা তেওঁলোকে চৰকাৰৰ পৰা আহিল, কিমান টকা পইচা আপোনাৰ এই পৌৰসভাত ল'লে, আজিলৈকে কোনো ধৰণৰ এইবিলাক তথ্য তেওঁলোকে ৰাজহুৱা নকৰে। তেওঁলোকৰ কেৱল কেইটামান নিৰ্দিষ্ট ব্যক্তিয়ে জানে আৰু কেইটামান নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰা জৰিয়তে এইবিলাক কাম তেওঁলোকে কৰাইছে। তো কামবিলাকো যদি ভালকৈ হ'লেহেঁতেন তথাপিও আমি অলপ শান্তি পালোহেঁতেন। তো কামবিলাকো আপোনাৰ যি চাইছে গছপুলি আপোনাৰ এতিয়ালৈকে আছে জানো? খৰচ চৰচ চাৰিওফালে তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছে। একদম দুৰ্নীতিটো এইটো মানে গছ পুলিৰ পৰা যি জেউৰাৰ পৰা আদি কৰি সকলো ঠাইতে তেওঁলোকে দুৰ্নীতি কৰিছে। এইটো আপোনাৰ মানে বনোৱা হৈছে নেকি? এইটো আপোনাৰতো আৰু মাজত দিব লাগিছিল, ৰদ দিব লাগিছিল। তাৰ লগতে আপোনাৰ যি গছ পুলি ৰৈছে, গছ পুলি কি হ'ল, কিয় মৰিল গছ পুলি? আজি এটা দুটা মৰাটো বেলেগ কথা আপোনাৰ, আৰু বিভিন্ন সময়ত থাকিব লাগিছিল, বিভিন্ন ঠাইত থাকিব লাগিছিল। আজি প্ৰায় চাৰিওফালে আপোনাৰ মানে দেখা পাইছোঁ যিটো গছ পুলিবিলাক প্ৰায় মৰি গৈছে। তো মই ভাবিছোঁ এইটো একমাত্ৰ আপোনাৰ এই কিবা গাফিলতি হোৱা বুলি মই ভাবি লৈছোঁ। ইয়াত এটা দুৰ্নীতি হৈছে। দুৰ্নীতিটো এই কাৰণে হৈছে যি নেকি আপোনাৰ পৌৰসভাৰ জৰিয়তে যিবিলাক বস্তু দিছিল, পৌৰসভাই এতিয়ালৈকে কোনো ধৰণৰ তথ্য তেওঁলোকে ওলোৱা নাই যে কিমান পইচা আহিল, কিমান টকাৰ দিলে। তেওঁলোকে কেইটামান নিৰ্দিষ্ট মানুহে জানে আৰু কেইটামান নিৰ্দিষ্ট মানুহৰ জৰিয়তে তেওঁলোকে এই কামবিলাক তেওঁলোকে কৰাইছে।